হেল্ল' এভৰিৱান, নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি গৈ আছোঁ মাঘনোৱা দৌল। আহি পেলাই তাত বস্তুবোৰ গাড়ীৰ পৰা নমোৱা হ'ল। তাৰপিছত চাকি লৈ ল'লোঁ তাত জ্বলাবলৈ। এতিয়া মই ধুনীয়াকৈ আমিবোৰ চব সোমাই আহিছোঁ ইয়ালৈ। কি ধুনীয়া ন পৰিৱেশটো। তাৰপাছত একদম মেইন স্থানত বস্তুবোৰ আনি থৈ দিয়া হ'ল। ৰিক্সা নেপুৰা পোৱালীবিলাকে খেলি আছে এইখন পাৰ্কত। তাৰপাছত এতিয়া শৰাই এখন আগবঢ়োৱা হৈছিলে, যিহেতু সেইকাৰণে একদম দৌলটোৰ ভিতৰলৈ সোমাই আহিছোঁ। তাৰপিছত এইজনী আমাৰ ৰিণে দিছে কোচত উঠি আছে। দৌলৰ ভিতৰলৈ সোমাই আহিছোঁ। চাৰিওফালে আন্ধাৰী হৈ আছে, কিন্তু ভিডিঅ' কৰিবলৈ এলাও নাই হ'লেও অলপমান উঠালোঁ, কিন্তু বহুত আন্ধাৰ হৈ আছিল। চব সেৱা কৰি আছে। বাহিৰত আহি ধূপ জ্বলাই দিছে ধুনীয়াকৈ। তাৰপিছত প্ৰসাদ চসাদ বনাই আছে তাত আগবঢ়োৱা। তাৰপাছত চবেই খাই ল'লে। একদম ভাত বনোৱাতে লাগি গৈছে আৰু চব। তাৰপিছত মই নিজকো দেখুৱাই ল'লোঁ। পাচলি কটা কামত পূৰা বিজি। আমাৰ মাংসও একদম জবৰদস্ত বনি আছে পূৰা। তাৰপিছত মই আকৌ ভাবিলোঁ ফটো অলপমান মাৰি লওঁ। সেইবাবে দৌলটো কাষে কাষে ঘূৰিলোঁ। এইটো চাওক সম্পূৰ্ণকৈ আপোনালোকে দৌলটো কি ধুনীয়া ন। আমাৰ মাংস ধুনীয়াকৈ ৰেডি পূৰা। এতিয়া খাব লাগে। তাৰপাছত চব একদম বহি আছে খাবলৈ বুলি। ভাত চাত দি আছে পূৰা। মই আকৌ নিজক নেদেখুৱাকৈ কেনেকৈ থাকোঁ। তাৰপিছত ভাতৰ সৈতেও নিজকো দেখুৱাই মেলি ভাত চাত খাই হ'ল। তাৰপাছত অলপমান ঘূৰি দিলোঁ চাৰিওফালে আমাৰ ৰেইনিক কোচতে লৈ। একদম পোৱালীবিলাকে বা বেয়া খেলিছে আৰু ইহঁতি পাৰ্ক এখনত। আৰু বস্তু বাহিনী বান্ধি মেলি হ'ল ঘৰলৈ বুলি ৰাওনা হ'ব লাগে সেইবাবে একদম যাবলৈ ৰেডি। গৈ আছোঁ ঘৰলৈ। মই এবাৰ আকৌ স্কুটিতহে আহিলোঁ দেই। আজিলৈ বাই বাই।